guys. Hello, namaskar, welcome my YouTube channel. তো গাইজ আছে নতুন ভিডিও আপোনালোক স্বাগতম জনালোঁ। তো গাইজ মানে কি হ'ল কি কথাটো মানে আজি মানে ওলালোঁ অলপ কাম কৰিবলৈ মানে বতৰটো চাওকচোন, বতৰটো কৰা ডাৱৰীয়া দেখোন, সেইকাৰণে ওলালোঁ অলপ কাম কৰিবলৈ। কি কাম কৰিম কি কাম নকৰিম ঘৰত দেখাই আছোঁ মানে জিঅ' মোবাইলত স্পীড মোৰ নেট চলে মোক চলে আজিকালি যাব। তো আজি ওলালোঁ অলপ দলঙৰ কাম কৰিবলৈ। তো বলকচোন কি কাম কৰোঁ আমি দেখাই আছোঁ ৰাভা মই। তো পিছে ৰাভা আছে আগত মই ডাৱৰীয়া ৰাভাৰ লগত ওলালোঁ অলপ কাম কৰিবলৈ। ৰাভা কি কাম কৰিবি আজি? দলঙৰ কাম কৰিব। তো দলংখন আমাৰ অলপ ভাঙি গৈছে, তো আমাৰ চৰকাৰে দলংখন নিদিয়ে দেখোন, সেইকাৰণে আমি ৰখি অলপ নিজে বনাব লগা হ'ল। বহুত বছৰৰ পৰা হ'ল দলংখন খোজাতে চৰকাৰে নিদিয়ে আমাক, সেইকাৰণে আজি আমি মই আৰু মৌলানা ওলালোঁ আকৌ। দলংখন অলপ ভাঙিছে, বাঁহৰ দলং না, বাঁহৰ দলং তাকে অলপ বনাই দিওঁ। তো পিছে বলক পিছে ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ আৰু চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো কি কৰাবা হয়নে? তো পিছে বলক পিছে আজি দলংখন বনাম, তো চাই থাকক আমাৰ ভিডিঅ'টো। তো ৰাভা যি মচনত টঙাল কাটি আছে, মানে টঙালটো আৰু নিচিঙে আৰু লাইফ টাইম এইটো তাৰমানে আমবুজা চিমেণ্টেদি বনোৱা হৈছে টঙালটো মানে এতিয়া আমবুজা ব্লেক টাইগাৰ টপ চব চিমেণ্ট মিক্স কৰি এই টঙালটো বনোৱা হ'ব তাৰমানে। এইফালে ৰাভা পুৰা টিপ টপ কৰি আছে দেই। বনাব না জল্দি বনাওঁ। অঁ ফটাফট মাৰি দিয়া আকৌ, ফটাফট জল্দি মাৰি দিয়া। অঁ পায় নেকি আকৌ কোৱাচোন? পাছবুকে মাৰা গেল বোলে। পইচা ইমান আছে দেখিছে না নাই? বেংকে বন্ধ কৰিছে, কৈছে আৰু লোট ল'ব নোৱাৰো তোৰ পইচাৰ মই। সেইকাৰণে আৰু কৈছে আৰু বন্ধ কৰি দিয়া ভাল মোৰ। আপ টু ডেট আগত গৈছে, মই পিছে দাউৰি যাই আছোঁ। ৰাভা ব'লা এতিয়া দলংখন বান্ধি দিওঁ নে কি ক? হয় বা টঙাল আছে, টঙালটো ব'লক দলংখন বান্ধি দিওঁ। তোৰ কৈছে এইখনে হ'ল আমাৰ কি শৰাইঘাটৰ দলং হয় না? আজি 20-25 বছৰ হৈ থাকিলে আৰু হয় নাই, অৱস্থা নাইয়ে তাৰ। তো এখানটি মেৰামতি কৰিম, এইফালে পুৰা সেইফালে সোমাই গৈছে, তো এইফালে ওলাই আনি দিম নে কি ৰ'বা? তো সেইকাৰণে আজি বনাই দিওঁ আৰু। তো মানে 1 বছৰে বনোৱা যায়, সেইকাৰণে আজি বনাই দিওঁ আৰু ভাঙা নাই। যোৱা বছৰ দুৰ্গা পূজাত বনাইছিলোঁ আৰু এইবাৰ এতিয়া বনাম আৰু। তাৰপিছত মানুহবিলাক মানে চৰকাৰে দলংখন নিদিয়ে নেকি, সেইকাৰণে আমি অলপ মেৰামতি কৰি দিবলৈ আহিছোঁ আৰু। কত বছৰ হৈ থাকিলে দিয়াই নাই আৰু দিব নেকি আশাটো নাই, সেইকাৰণে আমি বনাই থাকোঁ আৰু। তো সেইকাৰণে চবেই ইয়াতে ৰেডিকে হৈ আছে, তো বনাই দিওঁ। এইফালে এইগিলা গোটা থোৱা হৈ গৈছে তাৰমানে, তো পূৰা এইফালে সেইকাৰণে পূৰা এইফালে ই পূৰা মেৰামতি কৰি আছে। সেইকাৰণে ব'লক পিছে আমি অলপ মেৰামতি কৰি দিওঁ আৰু ৰাভাডাল নে কি? ৰাভা আনিবৰ কাৰণে বাঁহডাল লৈ যাওঁ, বাঁহডাল কাটি কিনে তাতে সোমাই দিব লাগিব না আৰু নেদলি ক'ত হ'ব আৰু কচোন? বাঁহডাল বোলে বিৰাট ধুনীয়া, ৰাভাৰ বোলে বিৰাট পচন্দ হৈছে বোলে, সেইকাৰণে বাঁহডাল আমি লৈ যাওঁ, ঘৰৰ পৰাই দিলোঁ। তো সেইকাৰণে ব্লক কাটবা লাগিব, মাজেদি ফালিম, কামি বনাম আৰু সোমাই দিম তাতে আৰু ৰখাৰে কিনে কি কৰাবা হা? অঁ সোমাই দিব লাগিব না। বলক টানা ৰাভা এইফালে পূৰা কামি চামি আমি সোমাই দিলোঁ, 3টা কামি এইফালে এটা সোমাইছোঁ আৰু এইফালে কামি চাইছোঁ। কি কৰা ভাই আজি পৰা মেৰামতি কৰি দিবি না? যিখিনি ভাঙছি সেইখিনি মেৰামতি কৰি দিম, বাকীখিনি পিছত কৰিম বাৰু। বলদা সেইকাৰণে ৰাভা বান্ধি দি ভালকৈ বান্ধ, কুষ্ট হোৱা নাই ইঠা ভালকৈ বান্ধি দিয়ে অলপ। কিবা তুমি আজি দেখোন একো কোৱা নাই, কেলৈ কোৱা নাই? দলং বনাইহে আছোঁ। বনাইহে আছে নেকি? বনাই আছোঁ এতিয়া বৰ্তমান, ভাল কৰি আছোঁ। চৰকাৰে দিয়াই নাই, ইমান দিম বহুত দিন বহুত বছৰ হ'ল ঠগাই থাকে না, দিম বুলি কয়। বছৰে এখন দলং বনাব লাগে আমি, হয়নে নহয়? বছৰে বেয়া হয়, বছৰে বনাব লাগে, দিগদাৰ হৈ যায় নহয়, হয়নে নহয়? সেইকাৰণে দিব লাগে, চৰকাৰে নাই। টঙাল এডাল ৰাভাৰ ছিঙি গ'ল, তো এইডাল আৰু এডাল লাগব নেকি? টঙাল দুডাল টঙাল একেলগত বান্ধি দিবা নেকি? তাৰপিছত ভালকৈ বান্ধি লওঁ আৰু বান্ধি লোৱা পিছত লাৰি থাকা আৰু মাৰি থাকা না। টঙালটো অলপ ভিজাই লওঁ, ভিজাই আছে না। তো এইফালে মৌলানা বনাই আছে পূৰা, দে ভালকৈ বনা। তো কাৰণে হাজিৰা দি দিছোঁ নেকি? কোন দৰাত 20 তাৰিখ কৰিব আহিব? চব ফালে খানা দেখোন, কোনফালে তোৰ পেট ফালি যাব আজি খাওঁতে। অঁ সেইকাৰণে অঁ দে ৰ তো এইফালে পূৰা দুয়ো কাম কৰি আছে, মই কৰি দিলোঁ অলপমান, এইবিলাক কামি চামি কাটি দিলোঁ। তো সেইকাৰণে মই অলপ
ৰেষ্ট লৈ ল'লোঁ। তো এইফালে দুয়ো কাম কৰি আছে। তো এইফালে চবে পথাৰে যাব। বৰষুণে দিব নেকি, ৱেডাৰটো অলপমান বেয়া কৰি আহিছে দেখোন। তো সেইকাৰণে অলপ বহি লগতে এনেদৰে কাম কৰাই গ'লে চাওঁ। তো মানে কি দলংখন পূৰা বেয়া হৈ গৈছিল না, এক চাইডটো বেয়া হৈ গৈছিল আৰু বেটেৰী গাড়ী চাইড আহি থাকে মলা নাযায়, বেটেৰী গাড়ী এইফালে দিগদাৰ হয় না। তো এইফালে আমাৰ এতিয়া ঢাল মাৰা চিজন কাম ফিনিছ কৰি দিলা কেন্তে বাহ টিপটপ বনাই দিছে পূৰা কাম চাম ফিনিছ কৰি পূৰা এখন পূৰা টিপটপ কৰি দিছে। এইবাৰ টেনশ্যন নাই আৰু এতিয়া বৰষুণ দিলে পূৰা দলং দুখন পূৰা টিপটপ কৰি দিলি হৈ গ'ল। বৰষুণ আহি যাব, বৰষুণৰ কাৰণে আৰু ষ্টপ ৰাখি দিলোঁ ষ্টপ ৰাখি দিলে আৰু অহাকালিলৈ কৰিম। অহাকালি আৰু কৰিবা? অহাকালি এক মাথা হ'ব। অঁ অহাকালি আৰু এক মাথা কৰিব আৰু এইখন এক মাথা কৰি দিলে। তো ৱেডাৰটো পূৰা বেয়া কৰিছে, বৰষুণ দিব আৰু পূৰা গেৰাণ্টি। তো সেইকাৰণে ভিডিঅ'টো কেনেকুৱা লাগিছে সেইকাৰণে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। তো বেছি আৰু ৱেডাৰটো চাই কিনে বহুত বেয়া লাগিছে, কি কৰা যায় আৰু এই মাটিটো থৈ গৈছে, ইয়াতে ঢালাই কৰি দিব লাগিব। তো পিছে পূৰা দলংখন আজি এক মাথা টিপটপ কৰিলোঁ, আজি এখানটি কাম চেছ। তো কালি সেইখানটি কাম কৰিম। তো চাওঁ কালি ব্লগ বনাব আৰু নেকি। তো কি থৈছে তাতে? ও চাবোন বাহ মাথা নাথাকে এটা। তো পূৰা কাম চাম এখানটি ফিনিছ কৰি দিলোঁ, মলানাৰ কাম চেছ আমাৰ আৰু কালি সেইখানটি কাম কৰিম। তো ৰাবা বলা পিছে ভৰিখন মই অলপ ধুই যাওঁ ৰবা, নদীৰ পানী পূৰা লেতেৰা, উপায় নাই আৰু অলপ ধুই যাওঁ নে নদীটো ভাল পাব তেতিয়া ক'ব কি। তো পূৰা এইফালে পূৰা ঠিক কৰি দিছোঁ। বলক ব'লা কাম চেছ, কাম ফিনিছ, খতম, খেল খতম, পইচা হৈ যাম। কি কৰিবি ইয়াতে? তো গাইছ আজি ভিডিঅ'টো শান্তি আছিল, ভাল লাগিছিল, লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। আৰু কালি লগ পাই আছো নেকি? কালি লগ পাই আছোঁ। আজি তুমি একো নকলা যে? আজি মই ইচ্ছা নাই, মোৰ অলপ অসুবিধা হৈ আছে। অসুবিধা আছে তোমাৰ? পিছে কৰক কথা ক'ব ইচ্ছা নাই। কথা ক'বলৈ ইচ্ছা নাই বোলে, কি ক'ম, উপায়টো নাই। পিছে অলপ কালি লগ পাই আছো না, ভিডিঅ'টো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।